আপোনালোকে বৰল বুলি ক'লে হয়তো সকলোৱে ভয় খায়, কাৰণ বৰলে যেতিয়া কামুৰে আমাৰ অৱস্থা নাইকিয়া হৈ যায়, বহুত বিষ অনুভৱ কৰা যায়। গতিকে আপোনালোকক আজি মই এই ভিডিঅ'টোৰ জৰিয়তে জনাব চেষ্টা কৰিম যে আপোনালোকৰ এই বৰল বা মৌ মাখিয়ে কামুৰিলে কি কৰিব লাগে বা অন্যান্য কিছুমান আপোনালোকক সমাধান দিব পাৰে যত্ন কৰিম। গতিকে মই প্ৰথমতে ক'ম, যেতিয়া বৰল বা কদু আদিয়ে কামুৰে তেতিয়া আমি লগে লগে ঠাইখিনি কুহুমীয়া পানীৰে ধুই দিব লাগে আৰু কামুৰা ঠাইখিনিত কেলামাইন লোচন এটা পায় সেইটো লগাই দিব লাগে। আৰু যেতিয়া সেইটো লগাব তেতিয়া আপুনি বিষ আৰু পুৰণিৰ পৰা সকাহ পাব পাৰিব। ইয়াৰ পিছত কিছুমান ৰঙা পৰুৱা আছে। এই ৰঙা পৰুৱাই কামুৰিলে আমি ঠাইডোখৰ বহুত বিষ অনুভৱ কৰোঁ আৰু লগে লগে ফুলি অহা দেখা যায়। তেতিয়া আপোনালোকে পলম নকৰি কুহুমীয়া পানীত নিমখ অলপমান দি ঠাইখিনি ভালদৰে মোহাৰি দিব লাগে। তেতিয়া আপোনালোকৰ বিষটো অনুভৱ নহ'ব আৰু আপোনাৰ ঠাইডোখৰ যিখিনি ফুলি গৈছিলে সেইখিনি আপোনাৰ নাইকিয়া হৈ যাব। ইয়াৰ পিছত আপোনালোকক যদি মৌ মাখিয়ে কামুৰে তেতিয়া কি কৰিব? মৌ মাখিয়ে কামুৰিলে সময় নষ্ট নকৰি ঠাইখিনিত এটা পিঁয়াজ কাটি দিব লাগে। পিঁয়াজৰ ৰসটো আমাৰ বিষৰ কাৰণে বহুতেই ভাল। তেতিয়া আপুনি এটা পিঁয়াজ কাটি তাৰ ৰসখিনি লগাই দিব পাৰে। বিষটো উপশম পাবলৈ ফুলি থকা ঠাইখিনিত ঔষধৰ বাবে ব্যৱহাৰ কৰিব পাৰে কিছুমান ডক্তৰে দিয়া মেডিচিন। আপোনাক যদি বিচাই ডাকে কি কৰিব? কাৰণ বিচাই ডাকিলে বহুতে ভয় লাগে। তাৰ যিটো শুং হয় সকলোৱে যেনে বহুত মাৰাত্মক হয়। গতিকে আপোনালোকে বিচাই ডাকিলে নিমখ আৰু নেমু টেঙা ৰস মিশ্ৰণ কৰি ঠাইখিনিত লগাই দিব। ইয়াৰ ফলত আপোনাৰ বিষো অনুভৱ নকৰিব, লগতে আপোনাৰ যিটো শুং সোমাইছিলে সেইটো ওলাই আহিব। ইয়াৰ উপৰি যদি আপোনাৰ ছেকেণ্ড অপশ্যন হিচাপে কওঁ, তেতিয়াহ'লে আপোনালোকে কচুপাত এখিলা আনি কেনে কচুপাতটো আপোনাৰ যিখিনি ঠাইত বিচাই ডাকিছে তাত আপুনি লগাই দিয়ক। তেতিয়া আপোনালোকৰ সেই কচুপাতত আপোনাৰ যিটো বিচাৰ শুং সোমাইছিলে সেইটো ওলাই আহিব। ইয়াৰ উপৰি আন এটা উপায় আছে। যদি আপোনাক বিচাই ডাকে তেতিয়াহ'লে আপোনালোকে তেতেলী, পকা তেতেলী হ'লে বেছি ভাল হয়, অকণমান লৈ পানীৰ লগত মিশ্ৰণ কৰি ঘঁহি দিব আৰু কম সময়ৰ ভিতৰতে আপুনি উপশম পাব। ইয়াৰ পিছত সৰু ল'ৰা ছোৱালীক পোক পৰুৱাই কামুৰিলে ঠাইখিনিত খাৰ থকা চাবোন আৰু পানীৰে লগে লগে ধুই তাত কেলামাইন লোচন ব্যৱহাৰ কৰিব লাগে বা আপুনি এণ্টিছেপ্টিক ক্ৰীম ঘঁহি দিব লাগে। আপোনাক যদি শৰীৰৰ যিকোনো অংশত পোৰে তেতিয়াহ'লে আপোনালোকে সময় নষ্ট নকৰি সেই ঠাইডোখৰত আপোনালোকে আলু এটা থেতালি কেনে লগাই দিয়ক। আলুখিনি থেতালি কেনে তাৰ ৰসটো উলিয়াই লৈ কেনে দিব কাৰণে বেছি যত্ন কৰিব। আৰু ইয়াৰ ফলত আপোনালোকৰ জ্বলা পোৰা কমাৰ লগতে যিটো ছালটো পান জ্বলা ফুটাৰ দৰে হৈ গৈছিলে সেইটো আপোনাৰ নাইকিয়া হৈ যাব। আপোনালোকে সেই ঠাইডোখৰত বেছিকৈ লাই নাথাকিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। মগুটো আপোনালোকে জানে কিমান উপকাৰী হয়। আমি ৰাতিপুৱা মগু খালে, বিশেষকৈ গজালি ওলোৱা মগু খালে আমাৰ বহুতে উপকাৰ হয়। ইয়াৰ লগতে আপোনালোকে যদি ৰাতিপুৱা কেঁচা বাদাম খাব পাৰে ন, তেতিয়া সেইটো আপোনালোকৰ স্মৃতিশক্তিৰ কাৰণে বহুতে উপযোগী হয়। ইয়াৰ উপৰি আন এটা আপোনাৰ উপায় হৈছে স্মৃতিশক্তি বঢ়াৰ কাৰণে আপোনালোকে ব্ৰাহ্মী শাক খাব পাৰে। ব্ৰাহ্মী শাক খালে আপোনালোকৰ স্মৃতিশক্তি বৃদ্ধি হোৱাত বহুতেই উপকাৰ সাধন কৰিব। আপোনালোকৰ যদি হাত ভৰিৰ বিষ হয় বা গাঁঠিৰ বিষ হয় তেতিয়াহ'লে আপোনালোকে এটা নহৰু তেলত গৰম কৰি, মানে সৰিয়হ তেলত গৰম কৰি কেনে আপোনালোকে সেই তেলেৰে বিষ হোৱা ঠাইখিনিত আপোনালোকে মালিচ কৰক। ইয়াৰ ফলত আপোনালোকে বহুতখিনি বিষ কম পাব। কোনো ঠাইত যদি পুৰে, মই আপোনালোকে এটা অপশ্যন দিয়ে দিলোঁ যে আলু থেতালি লগাব লাগে। ইয়াৰ উপৰি যদি আপোনালোকে আলু পোৱা অৱস্থাত নাথাকে তেতিয়াহ'লে আপোনালোকে জেতুকাৰ ৰস আৰু মৌ মিশ্ৰণ কৰি জ্বলা ঠাইখিনিত লগাই দিব পাৰে। আপোনালোকে জ্বলন পূৰণ কমি যাব আৰু লগতে আপোনালোকৰ ঢৌ কেতিয়াও নুঠিব। ইয়াৰ উপৰি আপোনাক যিখিনি ঠাইত পৰিছে সেই ঠাইখিনি আপুনি ঠাণ্ডা পানীত ডুবাই ৰাখক। কিন্তু বহুতে সেনেদৰে ডুবাই নাৰাখি কেনে ওপৰৰ পৰা পানী ঢালি দিয়ে, যাৰ ফলত সেই ঠাইখিনিৰ ছালটো ছিঙি অহা দেখা যায়। গতিকে আপোনালোকে পুৰা ঠাইখিনি কেতিয়াও ওপৰৰ পৰা পানী ঢালি নিদিব। আপোনালোকে ঠাণ্ডা পানী লৈ কেনে সেই ঠাণ্ডা পানীখিনিত ডুবাই থৈ দিয়ক যিখিনি ঠাই আপোনালোকৰ পুৰিছে। তেতিয়া আপোনালোকৰ কোনো ধৰণৰ ঢৌ নুঠে।
গতিকে বন্ধুসকল আপোনালোকে আজি যিকেইটা উপকৰণ শুনিলে সেই আটাইকেইটা উপকৰণ আপোনালোকে ফ'ল' কৰক আৰু এই আটাইকেইটা উপকৰণ মই বেলেগৰ পৰা সংগৃহীত হয় গতিকে আপোনালোকে এই ভিডিঅ'টো ভালদৰে ফ'ল' কৰক যাৰ ফলত আপোনালোকে বিভিন্ন ধৰণৰ প্ৰব্লেমত পৰিলেও তাৰ পৰা উপশম পাব পাৰিব গতিকে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা আপোনালোকে জনাব আৰু লগতে যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব বাটনটো দবাই দিব আৰু লগতে যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰিবলৈ একদম নাপাহৰিব গতিকে বন্ধুসকল আজিলৈ আৰু বিশেষ নকওঁ সদায় সুস্থ থাকক সুখী থাকক আৰু আনকো সুখী কৰিবলৈ যত্ন কৰক বন্ধুসকল আজিলৈ ধন্যবাদ